নমস্কাৰ আছামিজ ষ্টৰী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শংকৰ উৎসৱত বামন অৱতাৰ নামৰ ভাওনাখনিত শুক্ৰাচাৰ্যৰ অভিনয় কৰিছিল মোৰ মানুহজনে। চাওঁচোন আহক কেনেকুৱা হৈছে। কিন্তু দৈত্য সমাজকে আজীবন প্রতিষ্ঠা নয় শ্রেষ্ঠতম করবে দৈত্য কুল আদির সৃষ্টির কাণ্ড দৈত্য কুলত জন্ম হলে শুয়া হয় তাকে অনুমতি দিয়েছিল বলে কি অমুক্ত মন শুনে হেতু কিন্তু কিন্তু তাকু অতি হলে সভ্যত আনিত আয়ুষ্মান ভবন ভুল করে ছোটতর অনন্ত বিক্রম রক্ষা করি ভাঙবার অথচ
এতিয়া আৰু কোনো চিন্তা নাই একেবাৰে বাতিল বিদায় ৰামা সন্তাকে পাছতে ভয়ৰ গাই উপস্থিত হম সেই ভূমিতে মহাদেৱে প্ৰদত্ত মোৰ মৃত সঞ্জীৱনী মন্ত্ৰৰ প্ৰভাৱত পুনৰ জীৱিত কৰি তুলিম মৃত Hey!